এখন দেশত লটকন নামৰ এজন বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনীৰ মুখখন বৰ চোকা আছিল। গিৰিয়েকে টকা কৰি ঘটি আনিব নোৱাৰে বাবে তাই সদায় ঘৈণীয়েকক গালি পাৰিছিল। ঘৈণীয়েকৰ গালি খাই খাই এদিন বামুণৰ বৰ দুখ লাগিল। সেয়েহে তেওঁ ভাবিলে যে মই ঘৰৰ পৰা ওলাই যাওঁ। দুপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই কেতিয়াও উভতি নাহোঁ। ইয়াকে ভাবি বামুণে ঘৰৰ পৰা গুচি গ'ল। বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ'ল। তেতিয়ালৈকে তেওঁৰ পেটত খুটকণ এটিও পৰা নাই। ভোকে পিয়াহে তেওঁক জৰ্জৰিত কৰিলে। এনেতে হঠাৎ বামুণে এখন মিঠৈৰ দোকান দেখিলে আৰু ওচৰ চাপি গ'ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীয়ে খাই বৈ উঠি নিজৰ ৮ বছৰীয়া ল'ৰাটোক দোকান ৰখীয়া পাতি অলপ জিৰণি লৈছিল। বামুণ দোকানৰ ওচৰত থিয় হোৱাৰ লগে লগে ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে? তোমাৰ নামটো কি? মোৰ নাম মাখি। মই মিঠৈ খাবলৈ আহিছোঁ। এই বুলি কৈ বামুণে টপকৰে মুখত মিঠৈ ভৰাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক চিঞৰি চিঞৰি মাত লগালে। মাখিয়ে মিঠৈ খালে ঐ পিতাই, মাখিয়ে মিঠৈ খালে। বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে টোপনিত ব্যাঘাত জন্মোৱা দেখি বাপেকে আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে যদি খাবলৈ দে, মোক দিগদাৰি কৰি নাথাকিবি। বাপেকে এই বুলি কোৱাৰ লগে লগে মাত লগালে। শুনিলি, তোৰ বাপেৰে এতিয়া মোক মিঠৈ খাবলৈ কৈছে। এই বুলি কৈ বামুণে টপাটপ মুখত মিঠৈ ভৰাবলৈ ধৰিলে। ল'ৰাটোৱে সহিব নোৱাৰি বাপেকক আকৌ মাত লগালে। পিতাই মাখিয়ে মিঠৈবোৰ খাই শেষ কৰিলে। এইবাৰ বাপেকে ভেকেহী মাৰি ক'লে, শেষ কৰিলে যদি কৰক, তই কেপকেপাই নাথাকিবি। ল'ৰাটোৱে বাপেকক ভালকৈ কথাটোক বুজাই দিবৰ কাৰণে ভিতৰলৈ গ'ল। সেই সুৰুঙাতে বামুণে দোকানীৰ হাতানিৰ পৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুপৰী ৰূপ উলিয়াই পলাই উদ্ধং হ'ল। বাপেকক জগাই ল'ৰাটোৱে সকলোবোৰ কথা কৈ দিয়াৰ লগে লগে বাপেকে ওলাই আহি দেখে যে তাত থকা সকলোবোৰ মিঠৈ খাই পেলালে। তেতিয়া ল'ৰাটোক খং কৰিলত ল'ৰাটোৱে ক'লে, মই দেখোন গুৰিৰে পৰা কৈ আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক'লা খাওক। তই কৈছিলি মাখিয়ে মিঠৈ খাইছে বুলি, মানুহে খাইছে বুলি কিয় নকলি? সি মোক তাৰ নাম মাখি বুলি কৈছিল। সি কোনফালে গ'ল এতিয়া? এই বুলি পুতেকক সুধি লৈ ল'ৰালৈ গৈ তাৰ নিজৰ ঘোঁৰাটো লৈ বামুণক বিচাৰি গ'ল। বামুণে ল'ৰালৈ গৈ পলাই গৈ জিৰণি ল'বৰ বাবে এজোপা গছৰ তলতে বহিছিলগৈ। এনেতে হঠাৎ এটা গাহৰি বামুণৰ ফালে চোচা ল'লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিব ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোঁতে এবাৰ বামুণে ঘপককৈ গাহৰিৰ নেজডালত ধৰিলে। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ'ল, কাৰণ এৰিলেই তাক গাহৰিটোৱে হাং কৰিব। ইফালে মিঠৈ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পোৱাৰ লগে লগে তেওঁ দেখিলে যে গাহৰিৰ নেজত ধৰি এটা মানুহে গছৰ চাৰিওফালে ঘূৰিব লাগিছে। মিঠৈ মালিকে ঘোঁৰাটো তাতে ৰখাই বামুণৰ ওচৰত গৈ বামুণক সুধিলে, ককাই, তুমি গাহৰিৰ নেজত ধৰি তাক কিয় এনেকৈ ঘূৰাই আছা? তোমাৰ কথা উত্তৰ দিবৰ মোৰ আজৰি নাই। তুমি জানো দেখা নাই সেই টকাবোৰ? দেখিছোঁ। গাহৰিটোক এইদৰে ঘূৰাই থাকিলে পাকে প্ৰতি ৰূপ আদি দিয়ে, সেই দেখি ঘূৰাই আছোঁ। মিঠৈ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকাৰ লোকচান হৈছে। যদি এনেকৈ এগাল টকা ঘটি ল'ব পাৰোঁ তেন্তে ভালেই হয়। ইয়াকে ভাবি সি বামুণক ক'লে, মোকো যদি পাকচেৰে গাহৰিটো ঘূৰাই ৰূপ ঘটিবলৈ দিয়া তেন্তে বৰ উপকাৰ হ'ব। ময়ো বৰ বিপদত পৰিছোঁ। ককাই, মোকো পাকচেৰে ঘূৰাবলৈ দিবানে? যোৱা চোৰে বৰকৈ ঠগি মোক বহুত টকা চুৰ কৰি নিলে। তুমি বিপদীয়াপতি, তোমাক উপকাৰ কৰিব পাৰিলে মোৰ বহুত পুণ্য হ'ব। বাৰু ঘূৰোৱা। এই বুলি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ মিঠৈ মালিকে ধৰাত সি নিজৰ হাতখন লৰালৈ গৈ এৰি ৰূপবোৰ গোটাই দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি গুচি গ'ল। দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই তাক গাহৰিটোৱে মাৰি পেলাব। বামুণে ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী ৰ'লগৈ। ৰাতি তাতে খাই বৈ শুই ৰাতিপুৱাৰ আগতে তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ 10 টকা ভৰাই থৈ গুচি আহি আকৌ শুই থাকিলহি। ৰাতি ভালকৈ পোৱালত গৃহস্থ শুই উঠিল। আলহী বামুণে লৰালৈ গৈ উঠি গৃহস্থক ক'বলৈ ধৰিলে যে ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা 10 টকাকৈ ৰূপ পাওঁ আৰু তাৰেই মই প্ৰতিপালিত হওঁ। বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল'বলৈ বৰ খটবান ধৰিলে।
সি দৰ-দৰস্তৰ কৰি 600 টকাৰ ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল'বলৈ ওলাল। বামুণে প্ৰথমতে নিদিও নথংকৈ শেষত ক'লে, বাৰু আৰু আঢ়ৈ গুৰি অৰ্থাৎ 650 টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। দি তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা। গৃহস্থই তাতে মান্তি হৈ ৰূপ আৰু তেওঁলোকৰ নিজৰ ঘোঁৰাটো দি বামুণৰ ঘোঁৰাটো লৈ ল'লে। গৃহস্থই দিয়া ৰূপ আৰু ঘোঁৰাটোত উঠি তাৰ পৰা গুচি আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদি উভতি আহোঁতে তেওঁ দেখিলে যে সেই গছজোপাৰ তলতে মিঠৈ মালিকে তেতিয়ালৈকৈ গাহৰিৰ নেজত ধৰি ঘূৰি ফুৰিছে। বামুণক দেখি মিঠৈ মালিকে মাত লগালে, মোক ভালকৈ ঠগি গলা, ৰূপো নাই, অথচ মই গাহৰিটো নেগুত ধৰি ধৰি লেবেজান হলো। ককাই মই তোমাক ঠগোৱা নাই। যদি তুমি মোৰ কথা শুনি লেখি লেখি 100 পাক গাহৰিটো ঘূৰোৱা তেন্তে দেখিবা তুমি নিশ্চয় 100 টকা ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ পৰিছে আৰু সি 100 পাক ঘূৰিলেই সি পৰি মৰিব। সেই দেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈ দোকানীক কৈ তাৰ পৰা গুচি গ'ল। বামুণে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ দেৰিৰ পিছত গাহৰিটো পৰি মৰি থাকিল। তাৰপিছত দোকানে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ নিজৰ ঘৰলৈ উভতি গুচি আহিল। বামুণেও ঘৰলৈ ঘূৰি আহি বামুণীৰ হাতত পইচাখিনি দি ক'লে যে এইবোৰ ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰি দিব।